সাবস্ক্রাইব কৰিব আমাৰ কনেক্টি চেনেলটো আৰু লগত থকা বেল আইকন বুটনটো ক্লিক কৰিব আৰু নতুন নতুন ভিডিঅ'সমূহ চাবলৈ নাপাহৰিব বৰালৰ লগত থাকি থাকি মানে মাথা গৰম উঠি গৈছে জিকিলে মোক পইচাও নিদিয়ে হেৰিও নিদিয়ে মানে চব কাম মোৰ মাথাত পেলাই থৈ গৈছে দৰমহাটো বঢ়াই দিলেও ভাল দৰমহাটোও নিদিয়ে ঐ প্ৰিপেয়াৰেশ্যন কৰিছে নে নাই ভালকে কৰি আছো ৰ'ব এইবোৰ মাথা গৰম উঠি আছে দেখোন গৈছো ছাৰ এই পিএ বিলাক যে কোনো কামৰ নহৈছিল এনেই ঐ আহিছেনে বা দেই যোৱাবাৰ সাংবাদিক আহিলে শুনিয়ে বচালে এইবাৰ বা কি হয় যোৱাবাৰ শুনি সি বচালে কাৰণেহে তাক এৰি দিলোঁ যদি নবচালে নহয় তাক চালা মোৰ খেতি সি বেলেগক দিয়ে কাটি পেলাই ঐ আহা সোনকালে ই মানে ছাৰ বাপ এইবিলাক কোৱাচোন এতিয়া কি কৰি আছিলে তই আগৰ বছৰ যোৱাখিনি চব আপুনি ভুলকে লিখি থৈছে মই সেইখিনি আকৌ শুধুৱাই আছো এইখিনি চাওক এইবিলাক চব কাটি কুটি আকৌ মই নতুনকে বনাইছো এইবিলাক আৰু এটা কথা মোৰ চিন্তা দেখা নাই বুজিছা নাই যোৱা বছৰ কিবা কাৰণে জিকিলো এই বছৰ জিকিব নালাগিছিলে বহুতো পইচা মাৰিলো সেইখিনি যে আমি পইচা দি থৈছো সিহঁতে কামটো কৰি দিলে এতিয়া এই আমাৰ ইয়াৰ মানুহবিলাক সঁচাকে মুখ্য বুজিছনে নাই ইমান লাখ লাখ টকা আমি ঘৰৰ পৰা আহিছে মাৰি আছো ইলেকশ্যন আগদিনাখন চল ফুল এটা আছিলে 100 দিলে ইমান টকা মাৰি আছো নহয় বাৰু নিউজ চেনেল অহাৰ কথা আছে নহয় তাকে মই ইলেকশ্যনৰ আগতে সুধিলে এইবিলাক কি অসমৰ ৰাষ্ট্ৰপতি কিবা এইবিলাক বাৰু যোৱা বছৰ তুমি নাই বছৰ শুনি নহা মোৰ বিপদে আছিলে মই কি আপোনাৰ জাতীয় পতাকা 3টা ৰঙৰ কথা কৈ দিয়া নাছিল ওপৰে গৈ মাজত কুপলা তলত চিয়ামল আছে যে কি হৈছিলে তুমি গম পোৱাই বাৰু বাদ দিয়া আজি প্ৰিপেয়াৰেশ্যন কৰিছে নে নাই মোৰ ফালৰ পৰা মই কৰিয়ে আছো আজি কি নকৰে বাৰু কি প্ৰশ্ন কৰিব আমাক ছাৰ আপুনি জিকি পেলাই কি কৰিব কি নকৰিব ফাৰ্ষ্ট কিন্তু ক'ব আপোনাৰ কাৰণে ঘৰ এটা লাগিব লেটিং এটা লাগিব কাৰণ বেলেগৰ লেটিং দেখুৱাই পেলাইহে ইলেকশ্যন উঠিব পাৰিছোঁ এইবাৰ লেটিং এটা ল'বই কিন্তু আৰু ছাৰ মোকো লাগিব কিন্তু দেই আগৰ 1000 টকাটো বাদ দিলোঁ কিন্তু মোৰ আছে সেই আৰু এটা বঢ়াই ল'ম মানুহ বেছি হ'ব ন ইলেকশ্যনৰ বতৰ আহি থাকিব মোক লাগিব ন পইচাটো মাৰি দিব পইচা মাৰি দিম বেলেগৰ লেটিং ফটো মাৰি দেখুৱাই দিম হৈ গ'ল ছাৰ আৰু ইমানবোৰ টকা যে খৰচ কৰিছোঁ এনেকৈ লোকৰ পৰা মাৰিহে আমি উলিয়াব লাগিব হয় দিয়া এইবিলাক ভাবিছে মোৰ মাথা গৈ বেয়া হৈ আছে কি কওঁ কি নকওঁ কি কৈছা তোমাৰ মাথাটো বেয়া হৈছে চাইছোঁ বাৰু এতিয়া ৰিপৰ্টাৰ আহক বুজিছা তাকে চাওঁ দিয়া মই অলপ তাকে প্ৰিপেয়াৰিং কৰি থাকোঁ মই অলপ লিখিও দিছোঁ চাওক আৰু কিবা নিচিনা ভুল নকৰিব নাই নকওঁ আপুনি ভালে হেৰি কৰি লওক মুঠতে এবাৰ লেটিং এটা লাগিব ন লেটিং লাগিব মোকো লাগিব ঠিক আছে তাকে এতিয়া কেতিয়া আহে ছাৰ কিয় আহিলা বা যোৱাচোন গেটখন খুলি লোৱা আকৌ হয় ছাৰ আপুনি যাওক ছাৰ এয়া আহিছে আপোনালোকে কাম হেৰি কোৱাচোন কিয় আহিলা ছাৰ আপুনি জিকিলে যে সেইকাৰণে আপোনাক সম্বোধন জনাবলৈ আহিছিলোঁ হয় নেকি এতিয়া সেইটো পিন্ধাই দিয়া চাপৰি এটা বজাই দিয়া আকৌ কি হৈছে গোন্ধাইছে দেখোন হালধি কি লাগি আছে ইলেকশ্যনত জিকিলে লেটিং নিদিলে তিয়নিকে পিন্ধাই দিলে আৰু চালাহি মই লেটিং তিয়নি পিন্ধাব লাগে নেকি মোক মানুহ আৰু দেই যেন কুকু তেন পাঙোন চাউল যাব নালাগে মই চাউলৰ কথা পাতিম তই 50 টকা দিবি আৰু 999 টকা পাম 1 টকা ইমান দিবি কামটো কৰি দিম তই এতিয়া যা আহিছে যা ময়ো এই ছিজনতে পইচা কেইটামান পকেটত সোমাই ল'ব লাগিব যি কি হওক চাওক পইচা এই গামোচাখন সেই মৰাটো একদম বহি থাকোঁ
তাক গুমাওঁতে পেনে ফুটি গ'ল কেলাতকে গুটিহে দীঘল হ'ল আৰু 50 টকা লৈ 100 টকা চিলনিতে চাহ ওপৰতে মাথাটো মাৰোঁগৈ আৰু ই ক'ত গ'লো ইমান সময় অহা নাই ৰিয়া হৈছেনে নাই তোমাৰ চাহ গৈছো এইবিলাক কি হৈছে তোমাৰ এইবিলাক কিমান তাক গুমাওঁতে পেনটো ফাটি গ'ল ছাৰ এই মহা মস্কিল এটা সাংবাদিক আহিব তুমি কেনেকৈ ওলাবা মই নোলাওঁ মই যামগৈ আৰু তুমি গ'লে নহ'ব নহয় আপুনি কি কয় কওক নহ'লে মোক নতুন পেণ্ট এটা কিনিবৰ কাৰণে পইচা দিয়ক মোৰ পেণ্ট এটা ভিতৰতে পিন্ধি আছা নিপিন্ধো আপোনাৰ মই লেতেৰা পেণ্টডাল পিন্ধি নাথাকোঁ মই যদি হাফ পেণ্ট পিন্ধিব তুমি মাৰিবা ন হাফ পেণ্ট এনেকৈ পিন্ধি আহা ঠিক আছে আপুনি লং পেণ্ট নিদিয়ালৈকে মই হাফ পেণ্টে পিন্ধি থাকিম অঁ ঠিক আছে দিয়া তাই কিন্তু পিন্ধিমেই ছাৰ তেতিয়াহে পিয়ে বুলি ক'ব ঠিক আছে যোৱা তাক সুলুকাই দিওঁ নেকি ইয়াতে কি কৈছা ভিতৰত মানে শেষ আৰু দেই পেন এটা নিদিয়ে এইবিলাক পিয়ে সম্পূৰ্ণ ৰবক ছাৰ গৈছো এইখিনি এনেকে মাৰিব পৰীক্ষাত যেনেকে তোক মাৰিছিলে তোক কৈ মাৰিব লাগিব মাথা দেখোন একোৱে নাই জমটো ধাৰি পালেই কি ভাল লাগিছে নাই একেবাৰে সুন্দৰ ফটোকে মাৰি থৈ লাগিছা মৰিলে আমাৰ মই ফকৰীয়া নিউজৰ পৰা আহিছো ৰেডি নে ৰেডি ঠিক আছে এই নামটো কি আছিলে চেপেটা বৰুৱা চেপেটা বৰুৱা ঠিক আছে আহক আমি আজি উপস্থিত হৈছো আমাৰ চেপেটা বৰুৱা ঘৰত আহক নমস্কাৰ আমাৰ চেপেটা বৰুৱা আমাৰ পিয়ে হেণ্ডছ আপ ওলাইছে আমাৰ কেমেৰা সন্মুখত এইবিলাক কৈ থাকিব ওলাইছে হয় নমস্কাৰ দেই ৰাইজ নমস্কাৰ পিয়ে অলপ বে কৰিব নেকি হয় এইফালে চাওক এফালে চাই আছো দিয়ক হয় আমি ফকৰীয়া নিউজৰ পৰা আহিছো হয় এতিয়া আপোনাৰ নমস্কাৰ হয় এতিয়া আপোনাৰ বিপুল ভিতৰত আপোনাক ৰাইজে জিকোৱাৰ কেনেকুৱা লাগিছে আপোনাৰ কি কম একদম আনন্দ একদম ইয়াক হাতপুতি কৰি গৈছে বুজিছে বহুত ভাল লাগিছে ৰাইজৰ সহায় মানে প্ৰায় এখন হেৰি হয় তাৰ আগতে আপোনাক মই কেইটামান কোৱেশ্যন সুধিম বুলি আহিছিলো হয় আপুনি এতিয়া আপোনাৰ জয় হৈ আপোনাৰ এতিয়া আপুনি ৰাইজৰ হকে কেনেকুৱা ধৰণৰ কাম কৰিম বুলি ভাবিছে আপুনি ৰাইজৰ হকে মানে কি মই প্ৰথমবাৰ কৈ দিছো হয় কওক আজি মই বহুত আনন্দিত হৈছো হয় আপোনালোকে মোক সহায় জনোৱাৰ বাবে একদম বিপুল সুবিধা হে আপোনালোকে তাৰ বাবে মই বহুত ধন্য আপোনালোকলৈ একদম চিৰকৃতজ্ঞ চবলৈকে আৰু আপোনাৰ এতিয়া জয় হোৱাৰ পিছত আপোনাৰ কেনেকুৱা ধৰণৰ আপোনাৰ আঁচনি আপোনাৰ ধৰি লওক এইবিলাক কামবিলাক কৰিম বুলি ভাবিছে ৰাইজৰ হকে প্ৰথমতে মই মানে সেই ৰাইজৰ হকে কৰিম বুলি ভাবিছো মানে এই পঞ্চায়তত যিমানখিনি টকা মানে মোৰ খৰচ হ'ল হয় মিনিমাম 6-7 লাখ টকা হৈছে আপোনাৰ 6-7 লাখ টকা খৰচ হৈছে আপুনি মানে প্ৰথম সেইখিনি অকণমান নিজৰ ফালে অকণ লৈ মাজে মাজে যিমানবিলাক আঁচনি আহে তাৰপৰা দুই এটা ৰাইজৰ কাৰণেও দি থাকিম মানে নিজৰ ফালেও কৰি থাকিম মানে ৰাইজৰ মানে শুশ্ৰূষা কৰি থাকিব মানে আপুনি পইচা অলপ খাব আৰু ৰাইজৰ কাম কৰিব খোৱা কথা নহয় মোৰ 7 লাখ টকা খৰচ হয় আৰু দিয়কচোন হয় তাৰখিনি অকণমান লৈ ৰাইজকো আনন্দিত কৰি থাকিম আৰু বুজিছে হয় মানে মাজে সময়ে যোগাৰ অকণমান দি থাকিব লাগিব ৰাইজক আপোনাৰ এতিয়া ছাৰৰ লগতে থাকে ন আপুনি হয় মই পিয়ে মই ছাৰৰ লগতে ছাৰৰ লগত থাকি আপোনাৰ কেনেকুৱা ভাল লাগিছে ছাৰৰ লগত মানে সঁচা কথা ক'বলৈ গ'লে মনবোৰ বহুত দুখ লাগে কিন্তু হাঁহি দুখৰ মাজতে কওঁ আৰু কেমেৰামান ওলাইছো ছাৰ আপুনি ইয়াত চাব আপোনাক মই সুধি আছো আপুনি আপোনাক চোৱা কথা সুধিব আছে আপুনি সেইবোৰ উত্তৰ দিব আপোনাৰ ধৰি লওক আপুনি ক'ব পাৰিব নেকি ধৰি লওক আপুনি কেনেকুৱা ধৰণৰ আপুনি মানে আঁচনিবিলাক বা কেনেকুৱা কি কৰিম বুলি ভাবিছে মানে কওকচোন অলপ বহলাই পেলাই অলপ খুলি কওকচোন কথাবিলাক আঁচনি ন হয় প্ৰথমতে মানে কি হৈছে আঁচনি যোনবিলাক আহিছে ধৰক ঘৰ আহিব সেই আহিব পৰিয়ালক মই যোৱাবাৰ যিকোতে প্ৰত্যেককে তিনিটা ঘৰ দিছোঁৱেই বেলেগলৈ সেইখিনি বাৰু দিয়া নাই এইবাৰ সিহঁতক আৰু এটা দি যোনকেইটা আছে সেয়া মানে যিমানকেইটা আছে ৰাইজক ভকাই দিবলৈ ভাবিছোঁ আৰু দুই এটা বাচিবগৈ আৰু নিজৰ পৰিয়ালক যিমানখিনি আঁচনি হয় আমাৰ চাহ পানী আনি পেলাই আমি মানুহক বাচনিখিনি বিলাই দিম যোৱাবাৰ এখেতক দিব নোৱাৰিলোঁ দেই মই বেয়া নাপাওঁ এইবাৰ ল'ম আৰু এবাৰ দিম বুলি ভাবিছোঁ মানে এবাৰ দিম বুলি ভাবিছে আৰু ঠিকে আছে আৰু কিবা সুধিব
হয় আছিলে আপোনাৰ কিছুমান কোৱেশ্চন সুধিব লগা আছিলে এনে আপোনাৰ চৰকাৰৰ ফালৰ পৰা এতিয়া বৰ্তমান কিবা আঁচনি আহিছে নেকি আপোনালোকে জব পাব পাৰিব নেকি ফালৰ পৰা মানে এতিয়া আঁচনি এখন আহিছে হয় এই কওকচোন আমাৰ এতিয়া বহুতখিনি নিউজ চেনেলবিলাক দেখিছে দেই আপোনালোকে তাতে সদায় ওলাই আছে বাবুৱে ভাত খালে নাই খেলালে এতিয়া মানে কি কৰিম যোনবিলাক বাবু আছে হয় চবকে একদম ভাত ফ্ৰী দি দিম মই বাবুৱে ভাত খাবই এবাৰ বাবু ভাত খাবই ন ইমানবোৰ মানুহক ফেচবুক পপুলাৰ হৈছে বাবুৱে ভাত খালে বাবুৱে ভাত খালে মানে কি চমালে খাব নালাগে মই বাবুক ভাত খাব দি দিম ঠিক আছে আপোনাৰ হেৰি এতিয়া ফেচবুকত জোপাইবিলাকে মানে চেনি খাই আছে ধৰ আপোনাৰ এই বিয়া পাতা মানুহ বিয়া হোৱা মানুহ তুমি কৈ দিয়াচোন দুটা তিনিটালৈ গৈ থাকে ত' সিহঁতবিলাক কিন্তু নবেল বঁটা পাব লাগিবই পাবই ন ফেচবুকত যোনখিনি চেনি খাই থাকে ত' সিহঁতৰ কাৰণে নবেল বঁটা দিয়া হ'ব এইটো আঁচনি আহিছে ন এখেতে সেইটো ক্ষেত্ৰত নবেল বঁটা 10 ওপৰত পাব গম পাব পাইছে ন? মুখে পিনা দিলে আঙুলি মুখে দি দিলে চব খাব আৰু কিবা আহিছে নেকি আৰু হয় আপোনালোকৰ আৰু এটা আঁচনি বাহিৰে আৰু বেলেগ কিবা আঁচনি আহিছে নেকি নতুন আৰু মই সিদিনাখন ফেচবুকত পাইছিলো আপুনি কওকচোন আপুনি কেনেকুৱা ধৰণৰ আপুনি গম পাইছে কেনেকুৱা ধৰণৰ আহিছে আঁচনি কেনেকুৱা ধৰণৰ আহিছে মানে এতিয়া চৰকাৰে আপোনাৰ টেক্সটো ঠাইত টেক্স ফ্ৰী কৰি দিছে তাৰপিছত বৰলা মানুহৰ কাৰণে পেঞ্চন দিছে পেঞ্চন কিন্তু আমাৰ চাৰে পাবই বৰলা মানুহ হয় চাহ পাব আপুনি বৰলা নহয় পাবই সেইবোৰ হয় আৰু এনেকে আঁচনি কিছুমান যিখিনি আছে আৰু আমাৰ চাউৰ পেনে আনি পেলাই বাকী বাছত বুজাখিনি আমি বিলাই দিম আৰু হয় এই আঁচনিটো কোনোবাই পাইছে নেকি বাৰু আঁচনিখিনিও এতিয়ালৈকে বৰ্তমান পোৱা নাই আমি চাই পাব তাৰপিছতহে বেলেগখিনি আমি ভগাই দিব পৰা যায় এনে আৰু দুখীয়া শ্ৰেণীৰ কাৰণে কিবা কাম কৰিছে নেকি আপোনালোকে এতিয়ালৈকে বৰ্তমান এতিয়ালৈকে মানে দুখীয়া আছে নে এই ইলেকশ্যনৰ আগতে আপোনাৰ এটা যোনদিনাখন ইলেকশ্যন হ'ব নহয় তাৰ দিনাখন এটা ফুল 100 টকা দি দিছো আমি হয় নেকি এই অহা বছৰলৈ সেইটোকে কৰিম দুখীয়া শ্ৰেণীৰ কাৰণে বেয়া নাপাব দেই বেয়া নাপাব স্বৰ্গীয় ৰাইজ আমি চেপেটা বৰালৈ অশেষ ধন্যবাদ দিছোঁ আমাৰ নেক্সট আমাৰ পঞ্চায়তৰ জয় পাটলি ওচৰলৈ যাম আমাৰ ফকতীয়া নিউজ চাই থাকিব কেনেকৈ টকা মাৰিব পৰা যায় মিলাই আছো মোৰ কিন্তু এটা আইডিয়া চা বিধৱা আঁচনি বাইদেউ আছে মোৰ এই বিয়া নোহোৱা যে এই আমি বতাহে লৈ ল'ম আপুনিও বলা ময়ো বলা দুইটা ডাঙৰ বলাই আমি লৈ থ'ম গোটেইখিনি চাওকচোন ভাল কওক একাউণ্টবিলাক আমি এনেকৈ হেৰি কৰি ল'ম আইডিয়াটো কিন্তু বেয়া নহয় দেই ছাৰ হয় সেইটো কাৰণে মই আপোনাৰ পি এ হৈয়ে গোটেই দিব এইবিলাক চব একাউণ্ট নম্বৰখিনি কি হ'ল কি হ'ল তোৰ চাব গাৰ্লফ্ৰেণ্ডজনী বেলেগ এটালৈ পলাই খালে ইয়ালৈ কিয় আহিছো সেইটো চৰকাৰ আঁচনি নহয় কাৰোবাৰ গাৰ্লফ্ৰেণ্ড পলাই গ'ল কিবা আঁচনি ওলাব নেকি এতিয়ালৈকে মাৰ্কেটত অহা নাই যদি নিউকে আহে দি দিম এতিয়া তই বেলেগ এজনী চাই বিয়া পাতাই ভাল হ'ব নেকি সেইটোৱে আঁচনি তোৰ কাৰণে ভাল হ'ব তই এতিয়া বেলেগ এজনী গাৰ্লফ্ৰেণ্ড চাই বিয়া পাতি একে সুখৰ সংসাৰ গঢ় পায় হ'বনে হয় গৈ থাকো সিও বোপাই চাওকচোন চাহ ওচৰলৈ আহে বিয়া পতা পাছতে মানুহে কি বুজিব গাৰ্লফ্ৰেণ্ডৰ কথাটো বুজি পাই জানো বিয়া নাপাতে টেমাটো বেয়া হৈ যায় কিন্তু ভালে আছে এতিয়া ফোন কৰা নাই এতিয়া ছাৰ মোক গুৱাহাটীৰ পৰা আহিব লাগে আপুনি কি কয় কওক আৰু মোৰ পেণ্টটো যোৱাহে মোৰ নিজৰ হাতত দি আছে নহয় মোক দিবই লাগিব ছাৰ হাফ পেণ্ট পিন্ধি আজি নাযাওঁ নাযাওঁ আপুনি লং পেণ্টো নিদিয়ে এতিয়া মই অফিচৰ কাম কি হ'ব খাওক আপুনি লং পেণ্ট কিনি দিলেহে মই কৰিম হ'বই লাগিব মই হাফ পেণ্ট পিন্ধি আছোঁ তেনেকৈ যাম গুৱাহাটী অত চহৰত মানুহ এই ফৰ্মখন চোৱাচোন ধুনীয়াকৈ মই মিলাব পাৰোঁ ছাৰ এই ফৰ্মখন আপোনাৰ কি জানা এইবিলাক কিবা কিবি এনেকুৱা কাম পিছফালেহে চুনাই আহিবলৈ ভাল নেকি নহয় মানে সিদিনাখনতো কাম কমটো পোৱা নাই সিদিনাখনতো চালা মোৰ 2000 টকা লছ গম পাইছনে নাই আপোনাৰ লোকচান হ'লে বাৰু কি আহিলে কচোন তই মোৰ ঘৰটো কেতিয়া দিব কিহৰ ঘৰ তই সিদিনাখন যোনটো কৰিলি খৰচ একো নাই পাওঁ যা বেলেগৰ আহিলে তোৰ নামটো কাটি দিয়া হৈ গ'ল তেনেকে নহ'ব নহয় ধৰিব পাৰিবি নেকি তোৰ নাম কাটিছো নে নাই এই মই কিন্তু গণ্ডগোল লগাই দিম গণ্ডগোল লগাই দিম মই নিউজ চেনেল মাতি দিম সেইডাল জমদুতডাল আহিল নাম ক'লে ই বাপৰে জমদুত ভয় কয় নিউজ চেনেল এই নামক তেতিয়াহ'লে টকা 5000 দিয়ক এতিয়া
5,000 লাগে শুনাচোন তাই আমাৰ হাতত টকা খৰচ হৈছে তাক 5,000 লাগে পঠিয়াই দিয়ক যা নাই আমাৰ কাম আছে দিবই লাগিব আপোনাৰ কাম এটা যে কিতাপখন মত পাইছিলে যে ইলেকশ্যনৰ আগত যে ময়ো কিহৰ ভিডিঅ' 1,000 টকা আৰু 5 মদৰ বটল যে দিছিলে ইয়াৰ ভিডিঅ' দিছে আপোনাৰ ভিডিঅ' দিছে সেইটো মই চবকে নহ'ব কোন চাব দে মই চামো আছো আপোনাৰ লগতে ময়ো দিয়ক মই বিকিতে যাওঁ কোনোবাই দেখিব কিবা এটা দিয়ক তোমাক দিছো ন গুৱাহাটী যাবৰ কাৰণে দিয়া তাক দি দিয়া 1,000 দিলে হ'বতো আজি 1,000 দিলে হ'ব কিন্তু কাইলৈ 500 ঠিক আছে পঠিয়াই দিয়া তই ভিডিঅ'টো দে আগে দেচোন ভিডিঅ'টো ভিডিঅ'টো দে এতিয়া ভিডিঅ' দে এতিয়া দে পিছত পিছতহে বুলিছো আপোনাৰ মাথাতে ৰাম ডাঙৰ চবে মায়ে ভিডিঅ'টো যদি ডিলেট কৰি দিলে ভালেই হ'ল নহ'লে আপুনি আৰু ভিডিঅ'টো পালে ক'ত লেটিঙৰ তিয়নিখনেই মাৰিব লাগিব এতিয়া ভিডিঅ'টো পালে ক'ত নৈ দেখিছিলো কিন্তু এনেকে কোনোবাই মানুহ এনেকে হেৰি পইচা খাইছে ভিডিঅ' দেখুৱাইছে সেয়া দেখিছিলো কিন্তু চাম সেইটো ভিডিঅ' শুনি জেন কুকুৰ টেন টাঙন ভাল দিছে লোকক খা মই বেয়া পোৱা নাই মোৰ 1,000 টকাটো নিদিলি তই এতিয়া তই খা 5,000 টকা ভালেই পাইছো বাপেকে